Okay, so hey guys, my name is Zintu and you watching Tech Zintu. তো গাইস আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কৃষ্ণ সাক্ষীখনৰ আজিৰ হ'ব লগা এপিসোডটোৰ বিষয়ে আৰু আজিৰ এপিসোডটোত আপোনালোকে কি দেখিবলৈ পাব লগতে আমি নেক্সটত যেনেকৈ আমি দেখিবলৈ পালো যে কেনেকৈ সাক্ষীক আইতাকে কয় যে কেনেকৈ তুমি যদি কাপোৰ অৰ্থাৎ এই যদি বগা সাজ আৰু লগতে হিন্দু যদি নুমুছা তেতিয়াহলে ইয়াৰ পৰা গুচি যাব লাগিব লগতে সেইবোৰ কথা কয় লগতে সাক্ষীও মান্তি হয় লগতে সাক্ষীও কয় যে মই বগা সাজ আৰু হিন্দুৰ মুছলিম তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সাক্ষীয়ে বগা সাজযোৰা পিন্ধিব লগতে এতিয়া কি ক'ব আইতাকক লগতে আজিৰ শ্ব'টোত লগতে আমি আলোচনা কৰিম এতিয়া কৃষ্ণই উভতি আহিবনে নাই তাৰ বিষয়ে আমি এই ভিডিঅ'টো আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব প্ৰথম কথা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিব সেকেন্ড কথা তাৰপিছত আপোনালোকে যদি এই ভিডিঅ'টো এটা কমেন্ট কৰা নাই এতিয়ালৈকে আপোনালোকে কমেন্ট কৰিব আজি সিৰিয়েলখন চাবলৈ কিমান আগ্ৰহী হেতু হৈছে 3rd নম্বৰ কথা তো বলক আজিৰ ভিডিঅ'টো 4th নম্বৰ কথাত আৰম্ভ কৰো তো গাইস আজিৰ এপিসোডটো হ'ব 54 নম্বৰ এপিসোড আৰু আজিৰ এপিসোডটোত আপোনালোকে প্ৰথমতে দেখিবলৈ পাব বিনিতা আৰু লগতে কৃষ্ণৰ আইতাকক আপোনালোকে সব দেখিবলৈ পাব লগতে কৃষ্ণৰ আইতাকক আপোনালোকে বিনিতাই কৈ থাকিব সাক্ষীৰ কথা আৰু সাক্ষীয়ে কি দম দিব এইবোৰ কৰিলে সেইবোৰ কথা কৈ থাকিব লগতে ইয়াত ক'ব লগা বাকি একো নাই লগতে বিনিতাই সাক্ষীৰ কথা লুকাই থাকিব আৰু লগতে আইতাকৰ মূৰত পুৰা বেয়া কৈ লুকাই আছে সাক্ষীয়ে লগতে ইয়াৰ পৰা যেন সাক্ষীক উলিয়াই দিয়ে ঘৰৰ পৰা অৰ্থাৎ ঘৰৰ পৰা উলিয়াই দিয়ে সেইবোৰ কথা তেনেকৈ তেওঁলোকে বিচাৰিতো সাক্ষীক উলিয়াই দিব লাগে সেইবোৰ কথা বিচাৰিতো আজি শ্ব'টোত আপোনালোকে বিনিতা আৰু লগতে কৃষ্ণৰ আইতাক আপোনালোকে শ্ব'ত আপোনালোকে দেখিবলৈ পাব আগবিহৰু আমি নেক্সট ষ্টৰীটোৰ ওপৰত গাইছে আৰু এইটো ষ্টৰী হৈছে বিকি আৰু লগতে বিকি সহায় কৰা ছোৱালীজনীক আৰু লগতে বিকিৰ সহায় কৰা ছোৱালীজনীক আমি আপোনালোকে আজি শ্ব'টোত দেখিবলৈ পাব লগতে তেওঁলোকে আলোচনা কৰি থাকিব যে সেইবোৰ কথা যে মালিকে কেনেকৈ কৰিছিল লগতে তেওঁৰ ঘৰ ক'ত লগতে কি কাম কৰে সেইবোৰ কথা সকলোবোৰ এভৰিথিং সুধি থাকিব লগতে বিকিয়ে সুধি থাকিব লগতে ছোৱালীজনীয়ে সুধি থাকিব তো তেওঁলোকৰ মাজত ভালপোৱা আমি দেখিবলৈ পাব বাৰু লগতে তেওঁলোকৰ মাজতো বাকি আপোনালোকে লাহে লাহে কি হয় আৰু লগতে আজি শ্ব'টোত ইয়াৰ মাজতো কিবা কানি ঘটিব যিটো আপোনালোকে আজি শ্ব'টোত আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে আজি শ্ব'টোত আপোনাৰ বিকি আৰু লগতে সহায় কৰা ছোৱালীজনীক আপোনালোকে দেখিবলৈ পাব অৰ্থাৎ বিকিয়ে সহায় কৰা ছোৱালীজনীক দেখিবলৈ পাব আমি আগবাৰো নেক্সট ষ্টৰীটোৰ বিষয়ে গাইছে আৰু এইটো হৈছে তৃষ্ণা আৰু লগতে ভনিয়াকক আপোনালোকে আজি শ্ব'টোত দেখিবলৈ পাব লগতে তৃষ্ণা ভাবি থাকিব যে এইবোৰ কি হৈছে কৃষ্ণৰ লগত কৃষ্ণ কেনেকৈ মৃত্যু হোৱাৰ লগতে সেইবোৰ কথা ভাবি থাকিব লগতে এতিয়াতো ভনিয়াকে বুজাব যে তুই কয় এনেকৈ থাক সেইবিলাক কথা ক'ব ভনিয়াকে লগতে তৃষ্ণা এতিয়া পাগলৰ দৰে হৈ পৰিছে লগতে কৃষ্ণৰ মৃত্যুৰ কথাটো শুনি লগতে এতিয়াতো তেওঁলোকক ধৰিবলৈ ইচ্ছা লগতে সেইবোৰ কথা ভনিয়াকে কৈ থাকিব যেন হত্যাকাণ্ডটো এতিয়া কৃষ্ণই কৰিছে সেইবোৰ কথা হেনেকুৱা লাগে লগতে ভনিয়াকে সেইবোৰ কথা ক'ব লগতে ইয়াৰ মাজতো ভনিয়াকে কিছুমান কথা ক'ব যিটো আপোনালোকে আজি শ্ব'টোত দেখিবলৈ পাব তো গাইস আপোনালোকে আজি শ্ব'টোত তৃষ্ণা আৰু লগতে ভনিয়াকক আপোনালোকে শ্ব'ত দেখিবলৈ পাব গাইস আমি এতিয়া আলোচনা কৰো আমি লাষ্ট ষ্টৰীটোৰ বিষয়ে গাইস আৰু এইটো ষ্টৰী হৈছে সাক্ষী আৰু সাক্ষীকো আপোনালোকে আজি শ্ব'টোতে দেখিবলৈ পাব লগতে সাক্ষীক আপোনালোকে আজি শ্ব'টোত দেখিবলৈ পাব আৰু সাক্ষীয়ে হিন্দুৰ মুছা আমি দেখিবলৈ পাম আজি শ্ব'টোৰ লগতে সাক্ষীয়ে কান্দি হিন্দুৰ মুছি থাকিব লগতে সেইবোৰ কথা অৰ্থাৎ কৃষ্ণৰ কথা ভাবি থাকিব লগতে সেইবোৰ ভাবি হিন্দুৰ মুছি থাকিব লগতে বগা সাজযোৰা পিন্ধিব লগতে ৰুমত বিনিতা খুৰীয়েকো আহিব লগতে খুৰীয়েকে আহিলে তাৰপিছত বিনিতা খুৰীয়েককো কৈ থাকিব অকণমান ৰাগত কৈ থাকিব পাৰে অৰ্থাৎ সাক্ষীয়ে ৰাগত কৈ থাকিব পাৰে বহুত ৰাগ উঠি আছে লগতে কৃষ্ণই নমৰা বুলি ভাবে সাক্ষীয়ে কিন্তু ঘৰৰ মানুহে ভাবে যে সকলো কৃষ্ণই মৃত্যু হৈছে তো সেইনেকৈ ভাবে তো এতিয়া সাক্ষীয়ে ঘৰৰ মানুহৰ অৰ্থাৎ আইতাকৰ কথা শুনি বগা সাজযোৰা আৰু হিন্দুৰ মুছি পেলাই লগতে আজিৰ শ্ব'টোত আপোনালোকে কৃষ্ণক আপোনালোকে সেই সহায় কৰা ছোৱালীজনী তেওঁলোকৰ ঘৰত ৰখা ব্যৱস্থা কৰিব পাৰে বা হেনেকুৱা আপোনালোকে দেখিবলৈ পাব পাৰে তো আপোনালোকে আজিৰ শ্ব'টোত তেনেকুৱা দেখিবলৈ পাব তো গাইস এইখিনি আছিল আপোনালোকক ক'ব লগা আজিৰ এপিসোডটোৰ বিষয়ে কৃষ্ণ সাক্ষীখনৰ আজিৰ কিছু প্ৰমো আৰু লগতে ইয়াৰ মাজতো বহুত কথা আছে যিবোৰ আপোনালোকে আজি শ্ব'টো দেখিবলৈ পাব সম্পূৰ্ণকৈ তো আপোনালোকে শ্ব'টো ৰাতি 8টা বজাত চাবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব প্ৰথম কথা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সেকেন্ড কথা কাৰণ ইয়াত ডেইলি এনেকুৱা ভিডিঅ'বোৰ আপডেট আহি থাকে তো আপোনালোকে মিছ নকৰিব তো বলক আজিৰ ভিডিঅ'টো এইখিনিয়ে তো লগ পাম এটা ভাল লগা ভিডিঅ'ৰ সৈতে তো আজিলৈ এইখিনিয়ে তো সি ইউ এগেইন মাই নেক্সট ভিডিঅ'